আজি আমাৰ ওদালগুৰি জিলাৰ আমাৰ যোনটো LIC লেভেল সমষ্টি ভিত্তিত খেল মহাৰণ 2.0 আজি আনুষ্ঠানিকভাৱে আমি ভেৰগাঁও এই খেলপথাৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিছে যেনেকৈ আমাৰ আজি যথেষ্টখিনি সঁহাৰি পাইছোঁ। আমাৰ ৰাইজ ওলাই আহিছে, ল'ৰা ছোৱালীসকল ষ্টুডেণ্টখিনি চবেই পাৰ্টিচিপেট কৰিছে আৰু বতৰো খুব ভাল, তো আমি অতি আনন্দিত। আমি আশা কৰিছোঁ যে আমাৰ LIC লেভেলখিনি আমি সুন্দৰভাৱে আমি পাতিব পাৰিম আৰু ইয়াৰ পৰা যোনখিনি উঠি অহা আমাৰ খেলুৱৈসকল আছে ইয়াৰ পৰাই আমাৰ জিলাৰ ভিত্তিত যোনটো খেল হ'ব ডিষ্ট্ৰিক্ট লেভেলৰ খেলৰ পৰা আকৌ আমি ষ্টেট লেভেলতো যাতে আমাৰ জিলাৰ নামটো উজ্জ্বল কৰি তুলিব সেয়া আমি আশা ৰাখিছোঁ। আমি তেখেতসকলক উৎসাহ দিবৰ কাৰণে আমি আজি থাকিম ইয়াত আৰু আমাৰ এইকেইদিন এনেকৈ বেলেগ বেলেগ LIC চবতে হ'ব। আজি ভেৰগাঁৱত আছে, কালি আৰু দুটা সমষ্টিত আমাৰ ওদালগুৰি আৰু মাজবাট বুটখুৰ হ'ব, তাৰপিছত আকৌ টংলা সমষ্টি, এনেকৈ 4টা সমষ্টিতে আমি গোটেইখিনি আৰু ইতিমধ্যে আমাৰ পিনৰ পৰা প্ৰশাসনৰ পৰা লোৱা হৈছে। প্ৰত্যেকটো LICক আমি এটা কমিটি বনোৱা হৈছে। কমিটিত আমাৰ অনাৰেবল গাৰ্জেন মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই যাক নমিনেট কৰিছে, সেনেকৈ চেয়াৰমেন হৈ এটা লোকেল কমিটি হৈছে। গোটেই এৰেঞ্জমেণ্ট চোৱা চিন্তা এই লোকেল কমিটিয়ে গোটেইখিনি এৰেঞ্জমেণ্ট কৰিছে। আমি প্ৰশাসনৰ পিনেও আমি ছাপোৰ্ট দি আছোঁ। কিমানখিনি খেলুৱৈ ইতিমধ্যে নিৰ্বাচিত হৈ আহিছে? আমাৰ আপোনালোকে যেনে গম পায় আমাৰ 114টা VCDC আছে, 2টা টাউন কমিটি মিলি পেলাই। প্ৰত্যেকটো হেৰি পৰাই আমাৰ প্ৰত্যেকটো ইভেণ্টতে মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডখিনি চিলেক্ট কৰি পেলাই LIC লেভেলৰ কৰা হৈছে। তো তাত আকৌ ডিভিজন আছে, যেনেকৈ আণ্ডাৰ 17 বয়জ, আণ্ডাৰ 16 গাৰ্লছ, এবভ 17, এনেকৈ স্পৰ্টছ অলপমান হেৰি আছে, একজেক্ট ক'ব টান। কাৰণ ধৰক কিছুমান চুইমিং এতিয়া আমি এতিয়ালৈকে পতা নাই, চুইমিঙো হ'ব, এইটো ডাইৰেক্ট ফাইনেল ষ্টেজত হ'ব। যিহেতু আমাৰ চুইমিং পুল নহয় ওদালগুৰি জিলাত, আমাৰ সাঁতোৰৰ প্ৰতিযোগিতাত যদি কোনোবা যায়ো চুইমিং কৰিবৰ কাৰণে আমি তেজপুৰত শোণিতপুৰ ডিষ্ট্ৰিক্টত এৰেঞ্জ কৰা হৈছে। তো আমি ফাইনেল লেভেলত ইভেণ্ট কৰিম। বাকী কিছুমান ইভেণ্ট যোৱা বছৰো পাতিছোঁ আমি খেল মহাৰণ। যোৱা বছৰ এনেকৈ যোনটো ৰোড চাইক্লিং নাছিলে, এবাৰ এইটো ইণ্ট্ৰডিউচ কৰিছে। চেছ এবাৰ কৰিছোঁ আমি, চেছত যথেষ্টখিনি ৰেছপন্স পাইছোঁ। তো সেইটো এটা আমিও ভাল পাইছোঁ। গোটেই সৰু ল'ৰাৰ পৰা ডাঙৰলৈকে আমি ৰেছপন্স খুব ভাল পাইছোঁ। থেংক ইউ।